উজনি অসমৰ বিজেপিত বিদ্ৰোহ আৰম্ভ 13খন জিলাৰ বিদ্ৰোহী বিজেপি নেতা কৰ্মীৰ প্ৰথমখন বৈঠক ৰাজেন গোহাঁইৰ বৈঠকলৈ নগল অশোক শৰ্মা এইখন তিনচুকীয়াৰ হোটেল হিলটন ব্লু এইখন হোটেলতে বিজেপিৰ একাংশ অসন্তুষ্ট নেতাই একগোট হৈ আয়োজন কৰিলে এই বৈঠক এই বৈঠকত অংশগ্ৰহণ 13 জিলাৰ বিজেপি কৰ্মীৰ অতি গোপনে 31 জুলাইৰ বিয়লি অনুষ্ঠিত হয় এখন বৈঠকৰ এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিল অসমৰ অসন্তুষ্ট বিজেপি নেতা কৰ্মীক বৈঠকখনৰ কথা আনুষ্ঠানিকভাৱে ক'লে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ক'লে তিনিচুকীয়াৰ সভালৈ তেওঁকো জনাইছিল আমন্ত্ৰণ মোক সেইখনত মোকো নিমন্ত্ৰণ দিছিল কিন্তু ৰাজনৈতিক যিটো পৰিক্ৰমা বা যিটো ব্যৱস্থা এই ব্যৱস্থাটো অসমখনৰ সকলো ঠাইতে সমান নহয় আৰু সেই কাৰণে মই তাত যিখন মিটিং হ'ল সেই মিটিংখনলৈ মই যোৱাৰ ইচ্ছাটো প্ৰকাশ নকৰিলোঁ কাৰণ নলবাৰী বা নামনিৰ ফালে এটা বেলেগ ইছ্যু হ'ব বেলেগ প্ৰক্ৰিয়া হ'ব উজনিৰ ফালে এটা বেলেগ প্ৰক্ৰিয়া বেলেগ ইছ্যুৰে তাত পৰিচালিত হ'ব সেইসকলেও নিশ্চয় মই সেইকাৰণে মই নাম কোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাই যি কাৰ্য পদ্ধতিৰে শাসন ব্যৱস্থা চলি আছে ইয়াত অসমৰ বহু মানুহ অসন্তুষ্ট হৈছে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে যিসকলে দলটো গঠন কৰিছিল লালন পালন কৰিছিল তাৰ দুই এজনক এতিয়া মৰম দেখুৱাই লাভ নাই কাৰণ মানুহ জাগ্ৰত বিজেপিৰ পৰা ইতিমধ্যে পদত্যাগ কৰিলে উজনি অসমৰ দুজন শক্তিশালী নেতা যুধিষ্ঠিৰ গগৈ আৰু ভৱেন মোহনে এই পদত্যাগৰ পিছতে মুখ্যমন্ত্ৰীয়ে ভৱেশ কলিতাক মাতি আনি কৰিছিল আলোচনা অসন্তুষ্ট কৰ্মীক মনাবলৈ মুখ্যমন্ত্ৰীয়ে দিছিল নিৰ্দেশ কিন্তু তাৰ পাছতো কোনো প্ৰতিক্ৰিয়া নহল অসন্তুষ্ট বিজেপি কৰ্মীৰ মাজত এইবাবেই ৰাজেন গোহাঁইৰ নেতৃত্বত অনুষ্ঠিত হৈ গ'ল তিনিচুকীয়াত এখন গোপন বৈঠক এই বৈঠকত তিনিচুকীয়াৰ বহুকেইজন অসন্তুষ্ট নেতায়ো অংশগ্ৰহণ কৰিলে এই সভাত হোৱা সিদ্ধান্ত মৰ্মে শীঘ্ৰেই পুনৰ অনুষ্ঠিত হ'ব আন এখন বৈঠক অসন্তুষ্ট বিজেপি নেতা কৰ্মীৰ এই বৈঠক প্ৰসংগত মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থ কিছু ব্যক্তিয়ে উজনি অসমত ৰুদ্ৰদেহৰ বৈঠক কৰিছে বুলি বাতৰি ওলাইছে এই বাতৰিটো মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক বিভিন্ন ধৰণৰ বদনামী কৰিবলৈ বক্তব্য ৰাখি তল পেলাব বিচাৰিছে কিন্তু প্ৰকৃততে এই কথাখিনিয়ে বিজেপিত যে অন্তৰ্কলহ চলি আছে মহপুৰণি সংঘাত চলি আছে সেয়া পুনৰবাৰ প্ৰমাণ কৰি দিছে তিনচুকীয়াৰ পৰা বিকাশ বৰুৱাৰ সহযোগত কেমেৰাত সঞ্জয় তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365